নমস্কাৰ সমুদৰ্শকলৰ প্ৰীতি সম্ভাষণ জনাই জৰমনি প্ৰডাকশ্যনৰ দ্বাৰা নিৰ্মিত এয়া অসমীয়া ছুটি ছবি কৃষ্ণ চিচা গ্লাছটো কলৈ গ'ল কৃপা কৰিবা ইয়াতে থৈছিলো নহয় চিচা গ্লাছ নাপালে কি হ'ল এই ডিছপ'জেবল গ্লাছটোতে খাম আৰু আজি দেখিছা এই ফুট গধূলিতে এগাল খাবলৈ হ'লে মই চাকি গছ দি উঠিছোহে ইমান ঠাণ্ডা পৰিছে মই ভাবিলো অলপ গাটো গৰম কৰি লওঁ যদি গা গৰম কৰিবলৈ মন আছে পিছফালৰ খৰি সোপাকে জ্বলাই গা গৰম নকৰে কিয় এই সোপা খাই আয়ুসটো কিয় কমাব খুজিছে এৰা বুঢ়া হৈছো যদিও কি হ'ল মোৰ মানুহজনীৰ মৰমটো মোৰ প্ৰতি কমি যোৱা নাই আৰু শুনক কাইলৈ সোণটো আৰু তাৰ লগৰকেইটা আহিব লগত ছোৱালী এজনীও আহিব সিহঁতৰ আগত যাতে এই সোপা খাই নাক কাণ নেকাটে হ'ব দিয়া হেৰা আজিৰ ভিতৰতে এই গোটেইডাল খাই মই শেষ কৰি পেলাম এইডাল খাই থাক ল'ৰা আজি তই সোনকালে ওলাবিচোন উৰুকাৰ কথা পাতিবলৈ আছে দেই হ'ব দে যাম যা তহঁতি খালি ৰখি নাথাকিবি মই আজি ডাঙৰীয়ানী শেষ কৰিব লাগিব ঠিক আছে সোনকালে ওলাবি যা আহোঁ দে জোনাক তই কিন্তু আমাৰ মেজিলে কিবা এটা দিব লাগিব বেছি নালাগে 1000 মান দিলে হ'ব 1000 টকা তহঁতি যদি থিৰাং কৰিলি নিজে মেজি সাজিম বুলি তেনে মোক পইচা কেলে খুজিছ নিজে গোটাই ল একেখন গাঁৱতে দুটা মেজি কেলা কাম নাই আৰু অকল পানী টুপিহে খাব আহে কেলা ঐ কি মুখৰ ভিতৰত মাইকী লিখাকে ভুল ভুৱাই আছো দম আছে যদি মুখৰ আগত ক কেলা তই কাক মাইকী কৈছো তই কাক মাইকী কৈছো ৰাইজৰ পইচা জ্যোতি তই আহি পালিহি নি এয়া আহি পালোহি তহঁতি যে মাছ ৰাস্তাত কাজিয়া কৰি আছ কিয় চাচোন জ্যোতি একেখন গাতে দুটা মেজি পাতে মই বোলো এটাকে মেজি পাত মিলি জুলি খাব পাৰো কিন্তু আগমান আগস্থান লৈ তহঁতিহে ক্ৰেডিটটো ল কিহৰ ক্ৰেডিটৰ কথা ক'বলৈ আহিছ তই চুপ থাক দে একেখন গাতে থাকোঁ আমি একে লগৰ তহঁতি আগবাঢ়ি আহিলেহে কাম কৰিব পাৰোঁ হ'ব দেচোন তহঁতি অকণমান আগবাঢ়ি দেচোন যা মই গৈ আছো যা ঠিক আছে তই ৰাস্তাটোত অকণমান আগবাঢ়ি দে যা যা চা আমিবোৰ হৈছো একেখন গাঁৱে ল'ৰা ছোৱালী আৰু এই গাঁওখনত একতা কৰি ৰখাটোহে আমাৰ দায়িত্ব যদি আমিয়ে ভাগ ভাগ কৰি দেখাওঁ এই আমাতকৈ সৌচামে কি শিকিব আৰু ইহঁতকেইটাতো মোৰ লগৰ হয় ইহঁতকেইটাতো আমাৰ গাঁও ফুৰিবলৈ আহিছে আৰু তাহাঁতি যদি আহি পায়ে কাজিয়াখন দেখে তেন্তে কি হ'ব এবাৰ নিজে ভাবিছা এতিয়া বাদে বৈ উৰুকা ভোজটো সকলোৱে মিলি হাঁহে মাহে খাব লাগিব পিছে তই কৈছ যেতিয়া খাওঁ দে আৰু পিছে এটা কথা কি জলভাগত বাধা নিদিবি আৰু নিদিবই ব'ল কুকুৰা নেচ কেতিয়াও চিধা নহয় কাক কুকুৰ ক'বলৈ আৰে মামন খুৰী কি খবৰ ভাল বিহু বুলি পিছে ঘৰলৈ আহিলো চহৰলৈ গৈ বৰ ধুনীয়াটো হ'ল চহৰৰ হাৱা খাই কোনো ধুনীয়া হৈ নাহে পিছে জ্যোতি আলহী কৰ আমাক চিনাকি কৰি দিবা আলহী এ শ্ৰুতি আৰু ই ৰবি নমস্কাৰ মোৰ বন্ধু
অ' খুৰী হাই নিদিলেও হ'ব ইহঁতবোৰো অসমীয়াই হয় পাৰ্থক্য মাথো এটাই ই চহৰত থাকে আৰু মই গাঁৱত থাকি ডাঙৰ দীঘল হৈছোঁ আৰু সেয়েহে আমাৰ গাঁৱৰ মাঘ বিহু পৰম্পৰাসমূহ দেখাবলৈ ইহঁত দুটাক লৈ আহিলোঁ চাওকচোন এই আমাৰ গাঁৱৰ বিহু আৰু ইহঁতৰ চহৰৰ বিহুৰ মাজত পাৰ্থক্যনো কি ভালে কৰিলি দে তই বিহু খাবলৈ আহিবি দেই পিছে তোমালোকেও আহিবা লগতে ঠিক আছে খুৰী আমি এতিয়া গৈ থাকোঁ দিয়ক আৰু তহঁতি এতিয়া যা আমিও সেই গোটৰ মিটিং আছে তালৈকে যাব ব'ল লাগিব হ'ব খুৰী অঁ যাবা যাবা এই মামুন খুৰী অ' খুৰী দিয়ক এইখন লোৱা এইখনে হাতখন মুচি লোৱা খুৰী কিন্তু মাছৰ টেঙা জোলকণ খাই কিন্তু বৰ ভাল লাগিলে হয় নেকি সঁচাকে সঁচাই দে খুৰী খানাটো সঁচাকে ভাল লাগিল সঁচা জানো হ'ব 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 ইমান প্ৰশংসা কৰিব নালাগে তহঁতি পিছে ছুটি পিছে তই এইকেইদিন থাকি মায়ে কি বনাই দুই এটা বস্তু শিকি ল'বি তই আকৌ সেইবোৰ বাটাৰ চিকেন মছলা সেইবোৰহে বনাব জানো তই শিকি ল খুৰী কেলেনো কৈছা ইনচাল দিয়া নাই তহঁতক বুজিলি অ' মা কোৱা ইহঁতক এটা বিচনাখন পাই দিয়াগৈ কালিলৈ তহঁতক মই আমাৰ গাঁও ফুৰাবলৈ লৈ যাম বুজিলি ঠিক আছে অ' মা দেউতা ক'ত বাপেৰ পাছফালে গা গৰম কৰি আছে দেউতা তুমি এইবোৰ এতিয়াও খাই আছা ন তুমি যদি এইবোৰ বয়সত এইবোৰ খাই থাকা তোমাৰ স্বাস্থ্য কি হ'ব এবাৰ ভাবি চাইছানে আৰু ঘৰত মোৰ লগৰকেইটা আহিছে সিহঁতি কি ভাবিব জ্যোতি দেউতাক মদাহি তেতিয়া মোৰ এই নাক কাণ ক'ত থাকিব নহয় অ' ল'ৰা সদায় খাই খাই অভ্যাস হৈ গ'ল চোৱা দেউতা গাঁৱত তোমাৰ এটা নাম আছে সকলোৱে তোমাক মহলদাৰ বুলি জানে এই মহলদাৰগৰ মানুহৰ মাজত যে মদাহী বুলি বিখ্যাত নহ'লেহে ৰক্ষা হয় নেকি তই চিন্তা নকৰিবি নাখাওঁ দে আজি ঐ কৈছো চুপ কামৰ টাইমত অকল আমনিবোৰ কৰি থাকিবলৈ আহিবি তই বিয়া মাৰ মই এইবোৰ মাৰিব নাই দে মই ডাইৰেক্ট মেচিন মাৰিম এইটো যা স্কুল নাযা অকল কামৰ টাইম আমনি কৰি থাকিবি যা এতিয়া যা এই মাইকীটো বেছি হ'ল কাম নাই বন নাই এইটো অকল আমনি কৰি থাকিবলৈ আহিব হেল্ল' গাইজ ধুনীয়া লাগিছেনে বাৰু মোক যিহেতু মাঘ বিহু আহি আছে আমি আকৌ সখীকেইজনী মিলি টেঙা খাবলৈ লৈছোঁ আৰু এয়া হৈছে আমাৰ চেনিমাই মৌ এয়া হৈছে আমাৰ বিউটিফুল সৃষ্টি আৰু এয়া হৈছে আমাৰ ৰিল কুইন কিস্তি ঐ ছোৱালী হাই এটা কৰি দে আকৌ হাই কিস্তি আকৌ ৰাইজ ৰিল বনোৱাত ব্যস্ত আৰু এয়া হৈছে আকৌ মোৰ খুব মৰমৰ বন্ধু ৰেক্স দেখিছেনে খৰি ফালি আছে ৰেক্স আৰু মই হৈছো আপোনালোক সকলোৰে মৰমৰ এলেক্স প্ৰিন্স আৰু এয়া হৈছে আমাৰ গাঁৱৰ সকলোৰে মৰমৰ নমস্কাৰ মোৰ নাম শ্ৰী গৌৰাংগ সন্দিকৈ গাঁৱৰ ৰাইজে মোক কচু বুলি মাতে এই পাবত গজাটোৱে ভালকে নিজৰ পৰিচয়টোও দিব নোৱাৰে যা ইয়াৰ পৰা যা মোৰ ভিডিঅ' কল এইটো ক'ৰ পৰা ওলালহি জানো পাই ই বাৰু স্কুল নাযায়নে অকল ডাঙৰবিলাকৰ লগত লগ দিব আহে মাক বাপেকে শাসন কৰিলেহে এনেকৈ কিয় কৈছ বেয়াও লাগে পাই মাকজনী এটালৈ পলাই গ'ল বাপেকচোন দিনতে কামলৈ যায় সি অকলশৰীয়া হৈ পৰিছে এই হ'ব দে তাকো টেঙা খাবলৈ মাতি দে ঐ ৰেক্স টেঙা খাহিয়া কচু টেঙা খাহিয়া ৱাও টেঙা দেখোন দে টেঙা অলপকে দে মোক দে আকৌ টেঙা দিছো ৰ মোক অলপমান বেছিকে দিবি দে হ'ব এয়া ল খাই দিয়া এই টেঙা জ্বলা বেছি হ'ল হেই এইটো একো জ্বলা নহয় খা পাৰিবি জ্বলাহে ঐ আজি ৰঞ্জুন অহা নাই যে সেইজনী চাহ আহিছে
নকবি আৰু বুজিছ মা এফালে গ'ল মই একেবাৰে কাম বন কৰি আজৰি হৈ আহিছোঁ ল টেঙা খা দে আমাৰ বিখ্যাত ব্লগাৰটো ক'তো আৰু এয়া আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ মৰমৰ সকলোৰে বিখ্যাত ৰুণজুন সাধাৰণ মই 2 মিনিট ভিডিঅ' কল এটা যাওঁতে তহঁতি গোটেই টেঙা খাই শেষ কৰিলি যে কি শেষ নকৰি কি তোলে ৰখি থাকিব লাগিছে ভিডিঅ' কল কৰি থাকিব সেইকেইটা টেঙা খাই আছে ঐ ছোৱালীহঁত কি খবৰ ভাল ভাল জ্যোতিদা তুমি কেতিয়া আহিলা মই কালিয়ে পালোহি এওঁলোক তোমাৰ লগৰ ন ইহঁতকেইটা ই হৈছে ৰবি মোৰ বন্ধু আৰু এই মোৰ বান্ধৱী শ্ৰুতি আৰু ইয়াকতো চিনি পাওঁৱেই আৰু ঐ ৰবি এয়া হৈছে ৰুণজুন নমস্কাৰ আৰু ইহঁত কিজনী আমাৰ নমস্কাৰ। গাঁৱৰে হয় হাই বিশ্বশ্ৰুতি হয়জনীক চিনি পাইছ নাই এই ভিডিঅ' মই চাই এই নহয় সি হয় হয় নেকি থেংক ইউ ৰ'ব মই ভিডিঅ' এটা বনাই লওঁ হেল্ল' গাইজ এয়া দেখিছেনে মোৰ ভাগৰ ভিউৱাৰ্ছ লগ পাইছোঁ আহকচোন আহক একেলগে বহি লৈ টেঙা খাম হাই গাইজ আজি কিমান ভাল লাগিছে মোৰ একদম ক'বলৈ বাকী নাই গাইজ আপোনালোক যিসকলে টেঙা খাই ভাল পায় মোক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ দেই মই সখীসকলৰ লগত মিলি টেঙা খাওঁ আৰু আজিলৈ আহিছোঁ দেই বাই ৱাহ এইটো আকৌ কি অথনি যে জ্যোতিদাৰ ঘৰত আছিল ল'ৰাটো এষাৰো মাত নাই কি বা নাম আছিল তাৰ মনতে পৰা নাই নহয় হেইজা কিনো ভাবি আছো মই অ' বা কিনো ভুনভুনাই আছ জানো পাই কি ভুনভুনাই আছে এইজনীয়ে ক'ত ভুনভুনাই থকা দেখিলি আৰু ৰচোন তহঁত দুটাই যে ফুট গধূলিতে বিচনাখনত পৰিলহি পঢ়া শুনা ধান্দা নাই পঢ়িম নহয় বা হোমৱৰ্ক কৰিবলৈ আছে পাছত কৰিম এই জহনী জাতিজনী ফুট গধূলিতে পৰিবলৈ হ'লেই বা মোৰ বৰ ভোক লাগিছে কিবা এটা বনাই দেচোন যা ৰুণজুন মা এইফালে ৰ মায়ে মাতিছে যা এইজনীনো ক'ত মৰিলে এইফালে আছোন কামৰ কাম এখনো নাই মা কি কৰিবলৈ চিঞৰি আছনো চিঞৰা কথা নহয় আনন্দ পুতেক ৰাজা কথা কি ভাবিলি বাপেকে তোৰ কথা সুধিহে আছে মইহে কিবা কিবি কৈ পাতলাই আছো আৰু শুন তেওঁ কোৱা মতে বহাগতে তোৰ বিয়াৰ কথা কৈছে চা মা প্ৰতিটো সিদ্ধান্তই মোক নুসুধাকৈ নলবি আৰু বিয়াৰ পাছত মইহে তাৰ লগত থাকিব লাগিব নিজৰ জীৱন সংগীজন কেনেকুৱা মইতো চাব লাগিব মই ৰাজাতাক বেয়া বুলি নকওঁ কিন্তু মোতকৈ কিমান ডাঙৰ তই ভাবি চাইছনে মই যেনিবা বিয়া হৈ গুচিয়ে গ'লো কিন্তু ইহঁত দুটা কোনে চাব তোৰো বয়স হৈ আহিছে খুৰী ঢুকোৱাৰ পাছতে ইহঁত দুটা অকলশৰীয়া হৈ গ'ল খুৰাও কৰ্মসূত্ৰে বাহিৰত থাকে বছৰত এবাৰ নে দুবাৰহে ঘৰলৈ আহে তেনেস্থলত মই বিয়া হৈ কেনেকৈ যাওঁ জানো পাই তইহে জান যি কৰ খালি তই মোৰ নাক কাণ নিনিয়াবি এই ভিতৰততো মানুহজনীয়ে কি কৰি আছে ইমান পৰ বোলো হেৰা শুনিছানে এই নামঘৰত দবা বজাবৰ হ'ল সোনকাল কৰা ৰাতিপুৱা ইমান চিঞৰ বাখৰ কিয় কৰিছে মাইক মানুহৰ ৰাতিপুৱা কিমান কাম আপুনি কি বুজিব কথা ক'বই নোৱাৰি দেই এইবিলাকক কোনটো আহ আকৌ দেৰি নকৰি বিয়া হৈছে ওলাইছো নহয় দে মা দে এইজনে দেৰি কৰি আছে আকৌ এই ৰ না অলপ শান্তি ওলাবলৈ দে তই বেছি অলপ তই নামঘৰলৈ হিচাপে বেলেগ ক'তো নাযাওঁ নহয় কিনো কুকুৰ নিচিনা লাগি আছ বলচোন ব'লা ওলা আহ ৰচোন মই জ্যোতিদাৰ ঘৰত সোমাম তহঁত অলপ আগবাঢ়চোন শ্ৰুতিবাই বোলে মোক মাতি পঠাইছিলে যা লাইনটো পুনাই সেই এজনী কি যে ক মালটো ধুনীয়াই চাবি আকৌ চহৰৰ ল'ৰা হ'ব দে তহঁত যা জ্যোতিদা জ্যোতিদা বৰমা বৰ্তা ঘৰত কোনো নাই নেকি পিছফালে কামত লাগি আছে চাগে তালৈকে যাওঁ শ্ৰুতিবা ঘৰত নাই নেকি
ঘৰত কোনো নাই সকলোবোৰ মন্দিৰলৈ গ'ল মইহে ঘৰত অকলে আছোঁ ঠিক আছে তেনেহ'লে মই যাওঁ পাছত আহিম বোৱাৰী হাজেনে হা কিবা কৈছিল নাই ঠিক আছে যোৱা শুনাচোন বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নেকি মানে চুইটি আহিলে মই ফোন কৰি জনাই দিব পাৰিম শ্ৰুতিবাৰ ওচৰত মোৰ নাম্বাৰটো আছেই পিছে আন কাৰোবাক লাগে যদি দিব পাৰোঁ কৃষ্ণ কৃষ্ণ ব'লা গৈ থাকোঁ ব'ল বৈ ঐ জ্যোতি সৌটো কচু নহয়নে তাকেতো কালিলৈ উৰুকাৰ বন্ধ আজিহে ওলাইছেচোন ঐ কৈছো এফলা তই আজি স্কুল যা কেলে মই বন্ধ আগদিনাখনিহে যাওঁ স্কুলত প্ৰেজেণ্টটো দি ৰাম তাৰ কথা শুনচোন কচু তই পঢ়া শুনা কৰিবি আকৌ নহ'লে ডাঙৰ মানুহ কেনেকৈ হবি শুনিনো কেইটা ডাঙৰ হৈছে খাহে ডাঙৰ হয় তাৰ কথা শুনিছে মই যাওঁ বাই বাপৰে ইয়াকচোন কথা ক'বই নোৱাৰি সাত ঘাটৰ চেঙেলি বল বল আমি যাওঁ মা বল আহ ভাল নালাগিলে বুজিছা এই ফটোখন ভাল লাগিছে এইখন দিব পাৰ ককাইদেউ ক'ৰ পৰা আহিলে এই শ্ৰুতিয়ে মন্দিৰলৈ শৰাই এখন আগবঢ়াই থৈছিলে আজি বৃহস্পতিবাৰ গুৰুবাৰ যে শৰাইখন আগবঢ়াবলৈ আহিলো ভালে কৰিলে আকৌ ককাইদেউ ৰাতিপুৱাই তোমালোক কিজনী ক'ত যোৱানো কলৈনো যাব আৰু গোটৰ পৰা আহোঁগৈ ঠিকে আছে যা ঠিক আছে আহিছো যা যাওক হ'ব যাওক বৌ আহিছো দেই যোৱা হেৰি ৰ'বচোন মহিলা দেখিলে যে মাতটো ইমান মিঠাকে ওলাই কি কাৰণে এজনী ৰাতিপুৱা এইবোৰ কথা কয় নেকি নামঘৰৰ পৰা ওলাই ছোৱালীহঁত চাচোন চা ভিডিঅ'টো চা তহঁতিও এনেকে ভিডিঅ' বনাবিচোন কিমান ভিউৱাৰ্ছ পাবি ৰাম ছ'চিয়েল মিডিয়াটো আজিকালি খুলিবই নোৱাৰি দেই কি যে ভিডিঅ'বোৰ ওলাই নহয় ময়ো এনেকে এটা বনাও নেকি একে ৰাতিতে ভাইৰেল হৈ যাম পাই কাম নাই নেকি ৰাম খাওঁতে বহোঁতে উঠোতে শুওঁতে অকল এইবোৰে ভিডিঅ' দেই সঁচাকে দেই কি যে চাই থাকে নহয় এইবোৰ ভিডিঅ'ৰ পৰা মানুহবিলাকে কি শিক্ষা পাব বাৰু তই যে কিছুমান ভিডিঅ' দেখাও নহয় ছোৱালীবিলাকক ধেত তোকো কৈছো শুন এলেক্স যিহকে পাওঁ তিহকে আপলোড কৰি নিদিবি ভাল ভিডিঅ'বোৰ দিবি যাতে মানুহে অলপ তাৰ পৰা ভাল শিক্ষা ল'ব পাৰে হ'ব চকু চৰহাবিলাক এইকেইজনীক যে কিবা এটা দেখাবলৈহে পাব লাগে হ'ব ব'ল ক'বই নালাগে এইটোক উফ কিহৰ শব্দ মেছেজৰ শব্দ তহঁত দুটা তাৰমানে হোৱাই নাই সন্ধিয়া পৰা যদি টক টক বাজিয়ে থাকে তেন্তে টোপনি ক'ৰ পৰা আহিব কি হ'ল তহঁত দুটাৰ বেছি হৈছে ন চুপচাপ শুই থাক গুড নাইট গুড নাইট ঐ খৰিকেইডাল ভালকে ফাল আকৌ কি ফালিছ কোঠাৰখন ল'ব পৰা নাই হা কাম কৰিবলৈ আহিছ এই ফালি আছেচোন আপুনি আটকচোন লাগি যাব নহ'লে আগৰ পৰা আঁতৰি দিয়কচোন খৰি ফালিছে এইডালে ঐ খেৰকেইডাল ভালকে চপাব পৰা নাই ভাত এইগাল খাবি ভালকে কৰ কৰিছো নহয় আপুনি যাওক কৰিছো কৰিছে ঐ ৰাজা এই বুঢ়াটো কেলা বেছি উস্তাদি মাৰি থাকে এই চুপ তাক শুনিব নহয় জান প্ৰতিখন গাঁৱতে এনেকুৱা বুঢ়া থাকেই হয় দেই লাগ ঐ নে ৰাজা কি হ'ল এই ৰঞ্জুনৰ সহিতে সখী সভা প্ৰৱেশত এশ কি যে মানুহ বিহু বুলি কিবা এটা দিবলৈ তহঁতি কিজনী আহিলো বৰ্তা পইচা এইকেইটাহে গাঁৱৰ 40 ঘৰ মানুহৰ ভিতৰত 35 ঘৰহে দিলে হ'ব দে ইহঁতকেইটা কামত লাগক তহঁত কেইজনী বজাৰৰ পৰা আগে যা বল দেউতা তোমাক মায়ে মাতিছে কিনো কৰি আছা এইফালে আহা গৈছো এইজনীৰ পৰা অলপো শান্তি নাই
আহা আহা বজাৰ কৰিবলৈ যাবলৈ মন জনাই পাই এই বৰ্তাজনে নহয় অকল য'তে ত'তে পঠিয়াই থাকে পাই সঁচা দেই অঁ হেৰি নহয় বৰ্তাই আমাকজনীক বজাৰ কৰিবলৈ দিছিলে আমি নেযাংগে আৰু ন তহঁতকেইটাই লৈ আগে যা এইটো পইচা অঁ হয় নেকি বজাৰলৈ যাম ৰবিদা হাততে পইচাটো দি দিয়াচোন মোৰ মানে আগ পকেটটো ফটা পিছ পকেটটো পইচা থ'বলৈ ভয় লাগে মাৰি লৈ যায় বুলি ঐলা কি হ'ল সেইকেইটালৈ চাচোন বৰ বেছিকৈ লাগি থকা নে তাহাঁতিকেইটা হেই ৰাজা ঐ ৰাজা তই গলি গৈ যা এইটো আকৌ কি হ'ল বাদ দে যা মোৰ এটা কথা সন্দেহে হৈছে তই যে স্কুল যাৱ শিকনো কি শিকোতে বহুত শিকিছো খালি মনত অঁ তাকেহে শিকিছ ইহঁতকেইটা নিচাকৈ পঢ়িবিচোন অলপ পালেগৈ আৰু জোনাক অঁ তই ইহঁতকেইটাক অলপ আগবঢ়াই দেচোন মই ডিষ্ট্ৰিক্টৰ ঘৰৰ পৰা আহিমগৈ অঁ ঠিক আছে হ'ব দে তহঁত যাবি দেই ঠিক আছে আহ চাইডলৈ এইফালে মামা ব'লা আহ ইমান দেৰি হ'ল এজনী আহিয়ে পোৱাহি নাই ভাতকেইটা বনাই থৈ যাব কৈছিলোঁ ভাতকেইটাও বনাই থৈ নগ'লে এজনী গোটেই ঘৰৰ কাম ময়ে কৰিব লাগে ইহঁতকেইটাও আহি পোৱাহি নাই ইমান দেৰি হ'ল চিন্তাই লাগে পাই অঁ সৌকেইটা আহিছে অঁ তহঁতি আহিলি অ' মা শুনাচোন কথা এটা বিহু বুলি আমাৰ লগৰবোৰে নতুন কাপোৰ কিনিছে আমি কেতিয়া কিনিমনো অ' মা মোক কিন্তু এইবাৰ জেকেট এটা কিনি দিব লাগিব অঁ হয় নেকি মই গোটৰ পইচা কেইটকামান পাবলগীয়া আছে মই যেতিয়া পাম তেতিয়া তোমালোক দুয়োটাকে বিহু কাপোৰ কিনি দিম তোমালোকে চিন্তা নকৰিবা অ' খুৰী অঁ ছুটি কি কিনি দিয়াৰ কথা কৈছে খুৰী এই বিহু কাপোৰ অ' হয় নেকি অ' খুৰী এইবাৰ বিহু বুলি ইহঁতকেইটাক কাপোৰ ময়ে কিনি দিম অঁ হয় নেকি অ' চুনুমুনুকেইটা ওলোৱাগে যোৱা তোমালোক তয়ো অ' কলিজা দুটা দেউতা দেউতা এইপিনে এটা ভালনে ভাল স্কুলৰ পৰা আহিলা ভাইটি তই খবৰ নিদিয়াকৈ আহিলি যে কি ক'ব নবৌ ট্ৰেইনত মোবাইলটোৱে চুৰ হৈ থাকিলে কেনেকৈ খবৰ দিম আৰু বিহু বুলি ইহঁত দুটাক নেদেখাকেনো কেনেকৈ থাকিম সেইবাবে গুচি আহিলোঁ ভালেই কৰিলি আকৌ আহিলি পিছে ভণ্টিকহে চিনি নাপালোঁ এই আমাৰ গাঁৱৰ মিনু পিতেকৰ লগৰ হয় তাই বিহু বুলি ঘৰলৈ আহিছে আমাৰ গাঁওখন ফুৰিবলৈ নামটো অঁ মই শ্ৰুতি অ' ৰঞ্জুন ৰচোন কওকচোন কেলে ৰখালে এই যে জ্যোতিৰ লগত আহিছে চহৰৰ ল'ৰাটো সি বাৰু তোৰ লগত বেছিকৈ লাগি থকা নাই নেকি তই বাৰু তাৰ প্ৰেমত পৰিছ নেকি যদি পৰিছে কৈ দে তোৰ মাৰে মোৰ দেউতাক বিয়াৰ মিছা আশা দি আছে আৰে মই জানো তোতকৈ মই বেছি ডাঙৰ বুলি কিন্তু মোৰোতো মন যায় তোক বিয়া পাতিবলৈ তই মোক যিমান অভদ্ৰ বুলি ভাব মই কিন্তু সিমান অভদ্ৰ নহয় এদিন নিশ্চয় গম পাবি আৰু এটা কথা শুন সেই চহৰৰ ল'ৰাটোতকৈ মই তোক বেছিকৈ সুখত ৰাখিব পাৰিম কথাটো এবাৰ ভাবি চাবি কৈ থলো মই তোক কিন্তু ৰবি অ' ৰবি ৰবি ঐ ভাতকেইটা খাই লহি আকৌ বৰমাই মাতি আছে নহয় তোক পিছে তই কাৰ লগত কথা পাতি আছ অ' ৰুণজুনৰ লগত নেকি কিবা এটা গম পাইছো তাইৰ লগত আৰু মই কথা পাতিম তোক চিনি পাবলৈ বাকী নাই নিয়ৰ চাহ এইটো নিয়ৰ হ'ব দে তই ভাতকেইটা খাই লহি ৰৈ আছে নহয় যা বাঢ়িব কজা অঁ হ'ব তই যে তাত গৈ আকৌ কিবা এটা জেং লগালি যে পাওঁ ধান্দা মাৰিলি এই কি কথা কওঁ এই ৰোজ তই যে এক বুলি দুই চিকা মৰা সেইটো ভালছে জানো ইয়াতে মজাটো আছে না তোক বুজি পাবলৈ বাকী নাই হ'ব মাৰ ধান্দা হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি ৰাতিলৈ যিহেতু আমি মাঘৰ বিহু উৰুকাৰ ভোজ খাম ভাবিলোঁ আপোনালোকক গাঁৱৰ পৰিৱেশটো অকণমান দেখাই দিওঁ আৰু এয়া দেখিছেনে আমাৰ বাইদেউসকল আকৌ খৰি ডঙাত ব্যস্ত এয়া আকৌ আমাৰ সৃষ্টি বাইদেৱে কৃষ্টি বাইদেউক 100টা ফলোৱাৰ্ছ গোটাই ৰিলছ বনোৱাত ব্যস্ত ৰাইজ আৰু এইফালে দেখিছেনে আপোনালোকে এয়া ৰাজা দা আৰু লগতে এয়া আমাৰ ৰণ দা সকলোৱে কাম কৰি আছে অ' আই আমাৰ বাইদেউ আকৌ পাছ পৰি যোৱা নাই আকৌ দেই ৰাইজ অ' বাইদেউ অহা এটা কৰি দিয়ক আকৌ
তাকে ভাবিলোঁ আপোনালোকক অকণমান গাঁৱৰ পৰিৱেশ দেখাই দিওঁ আৰু আপোনালোকেতো জানেই এয়া মোৰ দেখিছেনে সকলোৱে মৰমৰ ৰেক্সে আকৌ ৰাইজ সদায় অকল খৰিকে ফালি থাকে পাই ক'বলৈ বাকী নাই অ' মাই গড ঢোল আহি গ'ল এডাল বেবা লাগি কি চাই আছ বজা আকৌ অতি কৈছে দেহৰ আইজৈ ঐ তহঁতিগাল আকৌ মই গোটেই ভিউৱাৰ্ছগালক দেখাব লাগিব নহয় আকৌ একজনী কি কৰি আছ জল্দি নাহয় কেলে কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নেহৰ ঐ মাকু তাতো কৈছে নেহৰ বহাগৰ বিহু নাচি কেনে কৈ থাকো নেৰিবা অ একেলগে নাচোৱা ধিমিক ধামা কৰি জ্বলেনো নাহৰ গুটি কলিমতি জ্বলেনো নাহৰ গুটি কলিমতি জ্বলেনো নাহৰ গুটি হে গুটি ঐ পাবলৈ সেই গুটি ঐ পাবলৈ নাই তোৰে ঐ ভৰসা গাই কেৰাহী আহি গ'লো সেই গুটি ঐ পাবলৈ সেই গুটি ঐ পাবলৈ নাই সেই তোৰে ভৰসা কলিমতি আছিলো এতিয়া তোক পাবলৈ হ'ব হ'ব ঐ বজাকেইটা থৈ ঐ আছো না চেলফি এখন মাৰি লওঁ পটককে আমি কামে লাগি যাওঁ তহঁতি লাগি যা প্লিজ হ'ব এতিয়া সকলো কামে লাগো যা নহ'লে ৰাতিলৈ ভোজ খোৱা হ'ব আৰু মই পটককে ফটোখন ষ্টেটাছকে লগাই লওঁ ঐ ৰবি তই থাক মই শ্বুটিং লৈ হ'মগৈ ঠিক আছে তই ইয়াতে অকণমান লাগি থাক ঐ ল চাবি থাক ঠিক আছে হ'ব দে ৰ তই পানীখিনি লৈকে যা খৰিখিনি মোক দে যা দমকলৰ পৰা আনিবি ঐ মই বনাম ঐ ল'ৰা এই ফলাখিনি ইয়াত থৈ যা ঐ ল'ৰা এই ৰাতিলে খৰি বহুত লাগে আৰু এইখিনি লৈ যাগে যা এনেই এইবোৰ কামবোৰ বহাইছে এইটোকো বান্ধা দিয়াত কি কৰিবলৈ থ'লে আকৌ ঐ দাখন শুই পেলাই চাগে যা দিয়া মই ধৰোঁ তুমি ইমান কষ্ট কৰিব নালাগে হ'ব একো নাই মই পাৰিম তুমি কিন্তু বহুত ধুনীয়া বিহু নাচা চাওঁ দিয়া ঐ এলেক্স শুন না এলেক্স শুন আকৌ ঐ মোকো আজিবা ভিডিঅ' ব্লগ বনাবলৈ শিকাই দিবি আকৌ হয় মানে মই ভিডিঅ'ত দিম বুলি ভাবিছো মানে তেনেহ'লে তোৰ ক্লাছ আজিৰ পৰাই আৰম্ভ হৈ যাব আৰম্ভ কৰিবি কিন্তু শুন না কি আজি ৰাতি তুমি মোৰ লগত থাকিব লাগিব নহয় কেমেৰামেন হিচাপেহে থাকিম ঠিক আছে মই তোৰ ক্লাছ তেনেহ'লে আজিৰ পৰাই আৰম্ভ কৰি দিম গোটেইখন ভাইৰেল হবি তই কিন্তু আজি ৰাতিলৈ কেমেৰামেন হিচাপে মোৰ লগত থাকিলেই হ'ব আৰু হ'ব দে ঠিক আছে আমি যাওঁ বৈ শুনাচোন তুমি যদি পাৰা ৰাতিলৈ এবাৰ লগ কৰিব পাৰিবা মানে মই নেৰলে কথা পাতিব বিচাৰোঁ ৰাতিলেচোন আমি ইয়াতে থাকিম কিবা এটা মিলাবা ঠিক আছে মই চেষ্টা কৰি চাম কিন্তু তুমি এতিয়া ইয়াৰ পৰা যোৱা কোনোবাই দেখিলে বেয়া হ'ব ঠিক আছে দিয়া শ্ৰুতি এয়া তিল পিঠা বুলি কয় এনেকৈ পিঠাখিনি ঘূৰাই ইয়াতে আকৌ তিলকণ দিব লাগিব এনেকৈ এইকণ দি যেতিয়া পিঠাটো উঠি আহিব ছাইডটো উঠি আহিব নহয় এই হেতাখনে এনেকৈ নুৰিয়াই আনি এইটো এতিয়া তিল পিঠা খুৰি আমাৰ চহৰত আকৌ এইবিলাক নবনাই নহয় চব কিনি অনা বস্তুহে সেইটোৱে আজিকালি চব কিনাই হ'ল খুৰি উৰুকালৈ যাওঁ বুলি আকৌ নাযায় যাম এই পিঠাকেইটা বনাই এদাই হৈ ল'লেই যাম তুমি ওলোৱাগৈ হ'ব খুৰি বৰ ঠাণ্ডা পৰিছে সোনকালে যাওঁ ব'লা দেৰি হ'ব এতিয়া জয় ৰাম বোলা জয় হৰি বোলা ল'ৰাহঁত ধৰিব লাগে আৰু দেই নেৰিবা সকলোৱে
ঐ অসমীয়াৰ মন হেল্ল' গাইজ নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ইয়াত দেখিছেনে মই সখীসকলৰ লগত নাচি আছোঁ আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাকে আমাৰ এইটোৱে টেটুৰিলৈকে এসোপা নাখালে নহয় ঐ বৰলা নাটকখন আৰম্ভ কৰি দিলি কোন বৰলা তই বৰলা বিয়া নপতা মানুহক বৰলা বুলিয়ে কয় কোনে ক'লে তোক স্কুলত শিকাইছিলে আৰু উদাহৰণ দিবলৈ তই ৰাজাকহে পালি ই কেলা বৰ জহনি দেই ঐ যা ইয়াৰ পৰা যা ফুট ফুট হেল্ল' নমস্কাৰ মই এলেক্স প্ৰিন্সে আপোনালোক সকলোকে সোণপুৰ গাঁৱলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আমাৰ আজি উৰুকা নিশা আমাৰ মাজত গীত পৰিৱেশন কৰিবলৈ অসমৰ জনপ্ৰিয় গায়িকা আমাৰ মাজত শিৱানী গগৈ আহি উপস্থিত হৈছেহি তেখেতক আদৰি আনিবলৈ আমাৰ উদ্যোক্তা মণ্ডলীক আমি অনুৰোধ জনাইছোঁ ৰাইজ এয়া আমাৰ মাজত আহি উপস্থিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী শিৱানী গগৈক সম্বৰ্ধনা জনাবলৈ মই জোনাকক অনুৰোধ জনাইছোঁ আৰু সকলোৱে এটা হাত চাপৰি দিব বুলি আশা কৰিলোঁ বাইদেউক ধন্যবাদ জনাইছোঁ আৰু মই তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ ধন্যবাদ সকলোকে আমাৰ সকলোৰে আদৰৰ ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ সকলো ভালে আছেনে বাৰু বিহু ন ঠিক আছে বিহু গাম বাৰু চেলফি এখনকে লওঁগে প্ৰগ্ৰেমটো হৈ লওক মই ৰিল এটাকে মই চেলফি এখন লৈ আহোঁগে যা বাইদেউ চেলফি ঠিক আছে এটি যোজনাৰে আৰম্ভ কৰিছোঁ মোৰ এই অনুষ্ঠান সকলোৱে সহযোগ কৰিব কথা এটা মন কৰিছনে এই ৰুণজুনে বাৰু এই চহৰ ল'ৰাটোৰ লগত বেছিকৈ লাগি থকা নাইনে ময়ো কথাটো লক্ষ্য কৰিছোঁ কিন্তু দেখা যাওক জয় কোন হয় বাদ দে পেক এটা বাক আছে এনেও আমাৰ মেজি পাতি যিকেইটকা পইচা বাচি বুলি ভাবিছিলোঁ নেপালোৱে তই আকৌ পইচা খাই থকা ধান্দাবোৰে মাৰি নাথাকিবি এইবোৰে আজিকালি অনুষ্ঠান পাতিবই নোৱাৰি পতাকেইটাহে লাভ হয় যেনে 60-40 এটা কাম কৰ কি কাম তই ৰ বুজিছ মই কেলে ৰম মই যাওঁ এনেকুৱা কৰিলি মই যাওঁ মইতো বেয়া পাইছোঁ নাই দোষ মই বহুত বেয়া পাইছোঁ বেয়া নাপাবি দোষ এৱা ঘৰ বিহু আহিল মোৰ নাম যদি ঘেণ্টা গান মাৰিছে মই চহৰত থাকোঁ নহয় চহৰত এইবোৰতকৈ ভাল লাগে একদম সঁচা কথা য়েছ এৰাল ভাল হলা হে মহাদেৱ মাল খাই পগলা কাদো এই কথাটো কি ভাবিলে কি কথা দিনত যে কৈছিলোঁ কথাটো বিহুটো গ'ল বোল দে বিহুটো কাইদেউ মই বস্তু এটা লৈ আহিছিলোঁ এইটো লওক এই ঘোচ দিছোঁ বুলি নাভাবিব নাই নাই কাইদেউ লওক লওক খালি
আপোনাৰ ওপৰতে ভৰসা দিয়ক এইটো এই আছেনে এইটো আছে আছে মই যাওঁ কৰো আপুনি খক লাটো ভালেই চাওঁচোন কি এইটো ভালেই জেগা অকমান নাই ইফালে চাওঁ ইফালে মাল খাই আছে সিফালে চাওঁ সিফালে মাল খাই আছে এইফালেও খাই আছে ক'ত খাম নদীৰ পাৰলৈকে যাওঁগে শান্তি নাই ক'তো খাম হাঁহ পালে হাঁহ আনিব লাগিব বুজিছ নাই পইচাই নিদিলে হাঁহটো উঠাম পাৰিলে ঐ তহঁত গৈ থাকচোন মই কিয় তই ক'ত যাওঁ হ'ব যা তই ক'লৈ যা ঐ আমি আগবাঢ়িটো যা তই কৰ গোবৰ চাবি চাওঁ এৰি দিয়া কোনোবাই দেখিব দেখিলেও দেখক বিয়াৰ কিয়াটো ডাৰ নে কিয়া মহা হয় এইখন চহৰ নহয় গাঁও হয় চাওঁ এৰা কোনোবাই দেখিব মই বাহানা মাৰি ৰখি আছো এই সঁচাই তুমি বহুত ধুনীয়া বহুত ধুনীয়া আজি এই বিহু দিনাখনি বৰ ডাঙৰ কথা হ'ল দেই এইবোৰ সঁচাই দেই ৰাজা ঐ ৰাজা চাওঁ উঠচোন ৰাজা উঠচোন উঠ কি হ'ল উঠচোন উঠ ৰাতিপুৱা ৰচোন চা কি বস্তুনো কি হ'ল চা সঁচাই তুমি বহুত ধুনীয়া ৰাজা ৰাজা ঐ ৰাজা ভাইৰেল চাহ দেখিছো চাহ তয়ো মজাটো ল চাহ দেখিছ নহয় বিহু দিনাখনে ভিডিঅ' ভাইৰেল হ'ল ইফালে আকৌ মাকে জীয়েকক লৈ গোটেই বখানি থাকে ইফালে জীয়েকে আকৌ গোটেই এইবোৰ নাক কান নিয়ালে তাকেহে মাকটো মাকে মাকৰ লগত গোটেই গাঁওখন বদলাই ঐ মই নাই কৰা বুলি কৈছো নহয় নাই কৰা এবাৰ দুবাৰ ক'লে বুজি নাপাওঁ নি ল'ৰা তই ভিডিঅ' বনাইছ তই ভিডিঅ' বনাইছ তই নকৰিলে কোনে কৰিব ঐ ছোৱালী চা এই বিহুৰ দিনত মোৰ লগত এতিয়া মুখ চুপতি মাৰি নলবি দেই বদনাম কৰিছ তই নকৰিলে কোনে কৰিব ঐ ছোৱালী তইতো ভিডিঅ' বনাও ন অঞ্চলে যা ঐ কোনোবা ভাইৰেল হ'ল মইহে আছো তই এই গাঁৱত ভিডিঅ' বনোৱা মানুহ আকৌ ঐ তহঁতি যদি মোৰ মুখৰ আগত যাবি নে নহ'লে একে চৰিয়াই দিবা ৰাম ৰাম মূৰটোৰে ঘূৰাইছে পাই তোক মই কিমান কৈছিলো এইবিলাক ল'ৰাই লগ নলবি বুলি আজি বিহুৰ দিনাখন সকলোবোৰ মান সন্মান শেষ হ'ল নে ৰাম মা তই মোক ইনে মিছা মিছি ধৰি আছ মই কি জানো সি পলাই যাব বুলি তেনেহ'লে সি পলালে কিয় আৰে তুমি বুজি পোৱা তুমি কথাটো কেলে বুজিবলৈ চেষ্টা নকৰা তুমি কেলে মোক ইনে ধৰি আছা বাৰু মই কি জানো সি পলাই যাব বুলি কি হ'ল সি মোক মেছেজ কৰিছে চাওঁ আৰু কৈছে চা জ্যোতি ৰহ তই মোক বেয়া নাপাবি বৰ্তা বৰমাকো বেয়া পাব মনে কৰি যোৱা নিশা যিটো ঘটনা ঘটিল সকলো অজানিতেই হৈ গ'ল তাৰ বাবে মই দুখিত কোনে ভিডিঅ' বনাই হোৱাটছএপত দি আছিল তাকো মই ভালদৰে চিনি পালোঁ তহঁতি যাতে তাক সোধাই নেৰ তাৰ নামটো মই হোৱাটছএপত দি আছোঁ আৰু ৰুণজনকো বেয়া পাব মনা কৰিবি তাইৰ আগত চাগে মই কেতিয়াও মুখ উলিয়াব নোৱাৰিম চৰি দোষ তাক এতিয়া ফোন কৰ ফোন কৰি আছো মেছেজ দিয়াৰ পিছৰ পৰা ফোন নাই লগা চুইচ অফ দেখাইছে যাম ব'ল ৰঞ্জনা কল যাম ব'ল এই বিহুৰ দিনাখন সকলো মান সন্মান শেষ কৰি দিলে এইকেইটাই কি তই যাব নালাগে তই গ'লে ৰঞ্জনে লাজ পাব পাৰে তই নহ'লে ইয়াতে ঘৰতে থাক নহ'লে যা মই যাম তই যা মই মানুহৰ আগত কেনেকে ওলাম এতিয়া ভিডিঅ'টো কৰিছিলো হয় একো শুনিব নাই ভিডিঅ'টো ইয়ে ভাইৰেল কৰিছে ইয়ে কালি ৰাতি মোৰ কেমেৰামেন আছে তই বেছি কথা নকবি দে ল'ৰা তই একেই এতিয়া তই হয় নাই বাৰু আছিলো ৰাইজসকল মোৰ পৰা এই ভিডিঅ'ৰ লম্পটটো এইটো মই কেতিয়া লৈছিলো ঐ কথা ক'ব আহিছ
ৰাইজসকল শুনক মই সকলোবোৰ কথা কৈছো ঐ মই যেনেকৈ ভিডিঅ' কৰিবলৈ কওঁ তই তেনেকৈ ভিডিঅ' কৰিবি মই গোটেই মোৰ ভিউৱাৰ্ছগালক দেখাব লাগিব নহয় মই জেউৰা চুৰ কৰা কথা আৰু ব'ল এতিয়া মই খগেনৰ ঘৰ জেউৰাখন চুৰ কৰি আনো তই খালি ভিডিঅ'টো ভালকে কৰিলেই হ'ল আৰু কোনোবা আহে যদি তই চাবি আকৌ আৰু ভিডিঅ'টো কিন্তু তই ভালকে কৰিবি নহ'লে মই ভিউৱাৰ্ছে নাপাওঁ ভিডিঅ'টো তাৰমানে গোটেই গাঁও ভাইৰেল যাব লাগিব তই কিন্তু মনে মনে থাকিবি আকৌ দেই লাহেকে নাম লাহেকে উঠা জোৰে হাই ভিউৱাৰ্ছ দেখিছেনে বাৰু মই জেউৰা চুৰ কৰি আছো খগেনৰ ঘৰৰ মানুহ আহিব এতিয়া জলদি দা এইটো দাঙিব চাগিব নোৱাৰে এইফালে চা আপোনালোকে যিমান পাৰে ভিডিঅ'টো ভাইৰেল কৰিব শ্বেয়াৰ কৰিব ৰাইজ মানুহে আহিব নেকি জলদি কৰ মোৰ পাচাব লাগি গৈছো ঐ তই জীৱাখন ডাঙৰ মানুহ পাচাবটোকে কৈ আহিছো হ'ব যা জুদি থাক চাওকচোন আপোনালোকে এখন জেউৰা চুৰ কৰিবলৈ কিমান শক্তি দিব লগা হৈছে খগেনৰ ঘৰৰ এই গছজোপাচনে মুটি দুঙা যি হ'ব দে এইগিলা কি হ'ল আকৌ এই ৰাতিখন ইহঁতে কি কৰিছে এইখন আকৌ ইহঁতে কি চিনেমা আৰম্ভ কৰিছে ভাল ভিউ এটা হ'ব ভাল ভিউজ অলপমানো পাম কি কৈছে চা এইটো কেলে হেলো হৈ গালে মই পাচাব কৰিবলৈ আহিছিলো এইবোৰ চা পাচাব কৰি আহিছো চা তই নিজৰ মোবাইলটো তই কি কৰি আছিলি মই ভিডিঅ' চেণ্টাৰ তই নিজৰ কি ভিডিঅ' কৰি আছিলি নাই কৰা ভিডিঅ' পাচাব কৰিছিলো মোবাইল চাইছ মানে তই যা কি কৰি আছিল দেখা তই নিজৰ জেগাত যাচোন যা মই প্ৰিন্সৰ লগত আগত তোৰ কথাটো কৈ দিম কি হ'বনো কি কৰিব ওলালে এইটো দেখা এইটো ভিডিঅ' বেয়া ভিডিঅ' ভাল দেখা এই যা না এই কলে যা ভিডিঅ' দেখা চা এইটো চাই দেখিছো ৰাইজক নকবি আকৌ আৰে মোৰ লগতে থাকি এই গাঁৱৰ সহজ সৰল ছোৱালীজনীক বদনাম কৰি দিলি এই বিহুৰ দিনা গোটেই এই অঞ্চলে ভিডিঅ'টো পাইছে ভবা নাছিলো তই মোৰ বন্ধু হৈ এনেকুৱা কাম কৰিবি বুলি বেয়া নাপাবি মোৰ ৰঞ্জনৰ প্ৰতি দুৰ্বলতা আছিল কিন্তু বন্ধুত্বৰ খাতিৰত মই একো কৰিব পৰা নাছিলো ৰঞ্জন মোৰ নহ'লে তোৰো হোৱাটো বিচৰা নাছিলো সেইকাৰণে সময় বুজি কাৰ্ডাল মাৰি দিলো আৰু মানৰ নিচাতে ভিডিঅ'টো জাকে তাকে দি দিলো তহঁতি মোক ক্ষমা কৰি দে এইবাৰো নিজৰ ভুল স্বীকাৰ কৰিলেই ইয়াক বাৰু ব্যৱস্থা কৰিমেই আৰু ময়ো তহঁতৰ ওচৰত ক্ষমা বিচাৰিছোঁ সেইবাৰ পলাই দিব নালাগিছিল হয় সেইটো তাৰ গাত দুখ আৰু সি কৈছিল যে এই সকলোবোৰ তাৰ অজানিতে হ'ল বুলি ৰবিয়ে যদি ৰবি আৰু ৰঞ্জনক সঁচাকেই ভাল পাইছিলে তেতিয়াহ'লে ৰবিয়ে এতিয়া তাইক এৰি গ'ল কিয় এতিয়া ৰঞ্জনৰ কি হ'ব আপুনি ভিতৰতে বহিব এই ছোৱালীজনীয়ে সকলো মান সন্মান শেষ কৰি ঐ ৰঞ্জন ৰঞ্জন আচোন ইয়াত বহি দেখিয়া তই কান্দি নাথাকিবি আকৌ সঁচাকে দে তই কান্দি নাথাকিবিচোন একো নহয় দে হ'ব দে তই নাকান্দিবিচোন যিটোৱে ভিডিঅ' কৰিছিলে সি ধৰা পৰিল তই নাকান্দিবিচোন বিহু দিনাখনো তই কি কান্দি আছ যি হ'ল আৰু দে তই নাকান্দিবি এই বিহু দিনাখন আমিবোৰ তোৰ লগত আছো নহয় নাকান্দিবি না এতিয়া কি হ'ব একো নহয় দে
ঐ ৰঞ্জুন, তোতকৈ মই 8 বছৰেই ডাঙৰ। এই অহংকাৰী ল'ৰাটোক তই আঁকোৱালি লবিনে ৰঞ্জুন? ৰাজাদা, তই মোক মাফ কৰি দে ৰাজাদা। সেই অৱস্থাটো যে তই মোক আঁকোৱালি লৈছ, বদনামী হোৱা ছোৱালীজনীক। একো নাই অ', বদনামী হ'লে কি হ'ল? মোৰ প্ৰেমটো তোৰ কাৰণে সদায় একে আছে ৰাজাদা। অঁ, কণ্টেণ্ট যিমানেই বেয়া নহওক কিন্তু ভাইৰেল হ'বই।